আচলতে আজি চমকং শিক্ষক কল্যাণ সমিতিৰ সৌজন্যত চমকংৰে আমাৰ দুজন শিক্ষক শ্ৰদ্ধাৰ কলিংবৰী ছাৰ, অৱসৰপ্ৰাপ্ত সহপ্ৰধান শিক্ষক চমকং হাইস্কুল আৰু শ্ৰীযুত তুলন চন্দ্ৰ চমুৱা ছাৰ, প্ৰধান শিক্ষক লামাজান মাজগাঁও প্ৰাথমিক বিদ্যালয়, লগতে 2020 বৰ্ষত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰসকলক আমাৰ চমকং শিক্ষক কল্যাণ সমিতিৰ তৰফৰ পৰা আমি বিদায় সম্বৰ্ধনাৰ লগতে অভিনন্দন জনাবৰ বাবে আজি সভাখন অনুষ্ঠিত কৰা হৈছিলে। আমি বিশেষভাৱে আজি চমকং হাইস্কুলৰ প্ৰধান শিক্ষকৰ সহযোগত আজি চমকং হাইস্কুলৰ এই প্ৰেক্ষাগৃহত আজি সভাখন অনুষ্ঠিত কৰা হ'ল। আমাৰ এই উক্ত সভাত কেইবাজনো প্ৰাক্তন শিক্ষক উপস্থিত থাকি আমাক উৎসাহ উদ্দীপনা দিলে। লগতে চমকং গাঁও পঞ্চায়তৰ সন্মানীয় সভাপতি চকুৰাম ব্ৰহ্ম আৰু চমকং আঞ্চলিক পঞ্চায়তৰ সদস্য পদ্মনাৰাম চাৰদেৱে আজি আমাৰ এই সভাত উপস্থিত থাকি বহুতো উল্লেখযোগ্য বক্তব্য ৰখাৰ লগতে পঞ্চায়ত প্ৰেচিডেণ্টে চমকং গাঁও পঞ্চায়তৰ সভাপতি মহোদয়ে আমাৰ চমকং শিক্ষক কল্যাণ সমিতিৰ বাবে এটি ভৱন তেখেতক নিজা পুঁজিৰ পৰা আগবঢ়াম বুলি আমাক আজি জানিবলৈ দিয়ে। নিশ্চয় আমি আজি সভাখন অনুষ্ঠিত কৰি ভালেই লাগিল। আমাৰ যথেষ্ট সংখ্যক শিক্ষাগুৰুৱে আহি এই বিদায় সভাত উপস্থিত থাকি আমাক প্ৰেৰণা দিলে। লগতে চমকং হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকি আমাৰ সভাখন সাফল্যমণ্ডিত কৰি তুলিলে। ধন্যবাদ।